আমি এটি জটিল সন্ধিক্ষণত আমি উপনীত হৈছোঁ। আজি কিছুদিন ধৰি আমাৰ এই অসম ৰাজ্যখনত এটি হাহাকাৰ পৰিস্থিতিৰ ওপৰত আমি আমাৰ নিৰ্যাতন হৈছে। কিংবা ৰজাঘৰীয়া আৰু প্ৰজাঘৰীয়াৰ মাজত যিটো ইজনে সিজনৰ দুখ জাপি দিয়াৰ প্ৰচেষ্টা কৰি আহিছে, গীতে মাতে সকলোৱে একেলগে ৰজাঘৰীয়াক প্ৰতিবাদ জনাই আহিছে। আমিও এই গাঁৱৰ মাজত আবদ্ধ হৈ থকা শিল্পী আমাৰো মনৰ কথাখিনি অকণমান গীতৰ সুৰেৰে ৰজাঘৰীয়াক আমি শুনাবলৈ বিচাৰিছোঁ, যাতে আমাৰ ৰাজ্যখনত শান্তি সম্প্ৰীতি ঘূৰি আহক আৰু সকলো জাতি জনগোষ্ঠী আমি যেনেধৰণে বসবাস কৰি আছোঁ আগলৈকে সুখ শান্তিৰে বসবাস কৰিব পাৰোঁ, তাৰে আমি কামনা কৰি আমাৰ মনৰ ভাষাৰ কথা কিছু অকণমান সুৰেৰে অলংকৃত কৰিব বিচাৰিছোঁ। মই আহ্বান জনাইছোঁ সকলো আহক। সোণৰে অসংখ আমি গঢ়োৱা ভাঙিব নিদিবাতা, ভাঙিব নিদিবাতা। আমি গঢ়োৱা সোণৰে অসংখ আমি গঢ়োৱা ভাঙিব নিদিবাতা, ভাঙিব নিদিবাতা। জাতি জনগোষ্ঠী সকলো সহুদান, জাতি জনগোষ্ঠী সকলো সহুদান নকৰি আমাৰ পৃথক, নকৰি আমাৰ পৃথক।
যদি ভঙা দেখনি এই পাতির কৰি যদি ভঙা দেখনি পৰ্যায়গণ নহব নে বিলো পৰ্যায়গণ নহব নে বিলো নেথাকিলে পৰ্যায়গণ থাকিবনে ৰজাজন নেথাকিলে পৰ্যায়গণ থাকিবনে ৰজাজন কাক লৈ কৰিব শাসন কাক লৈ কৰিব শাসন